Hello everyone, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সেৱালী মিচিং পাকঘৰটোলে। আজি মই কি কৰিম আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅটো স্কিপ নকৰাকে। বলক তেনেহলে আৰম্ভ কৰো মই কি কৰো। আজি বনাম কলডিল আৰু গাহৰি মাংস, কলা দিল আৰু গাহৰি মাংস। বৰ টান কাটিবলৈ। কাটিলে বেছি সোনকালে হৈ যাব। কাটি হৈ গ'ল, বেছি নিদিওঁ, অলপহে দিওঁ, সেয়াই জৰি যাব, বেছি মানুহ নাই। আজি বনাম গাহৰি মাংস ইফালে, তাৰপাছত গাহৰি মাংস আৰু কলডিল বনাম। তাৰপাছত মাছ, মাছৰ মূৰ, মাছ আৰু নল টেঙা আৰু টেঙেচি, মানিমুনি কটা, সেইটো যাব বনাম আজি যোগাৰ। মাছৰ জোল বকবকে উতলি আছে। এতিয়া হৈ গ'ল চব্জি। এতিয়া ভাজিম গাহৰি মাংস, নমাই দিওঁ আৰু দিয়া নাই। নহৰু, আদা, পিঁয়াজ ধুনীয়া গোন্ধ আহিছে। হ'ল, এতিয়া দি দিছোঁ এতিয়া হালধি, জলকীয়া, নিমখ সোৱাদ এতিয়া এতিয়া মই আপং মানে চাইমছ চাকিম। এয়া আগতীয়াকৈ খেৰ লৈ লৈছোঁ, এইটো ধুই লওক। ধুনীয়াকৈ ধুই ল'ব খেৰটো, তেতিয়া মণিবোৰ গুচি যাব। ধুইছোঁ, তাৰপিছত এনেকৈ ঘূৰণীয়াকৈ কৰিব। দেখুৱাই দিছোঁ মই, এয়া মই আগতীয়াকৈ কৰি থৈছিলোঁ। এয়া আপঙিয়াৰ চাকি এনেকুৱা দেখুৱাইছোঁ। ভিতৰত এতিয়া লগাই দিছোঁ, ধুনীয়াকৈ লগাই দিছোঁ। এতিয়া চাইমদটো উলিয়াই লওঁ বাকেটৰ পৰা। চাইমদ ধুনীয়াকৈ এনেকৈ ঠেকি ল'ব, তেতিয়া মিহলাই ল'ব, তেতিয়া ভাল। হৈ গ'ল।
আকৌ মই কাটি মাতি ওপৰত চাওঁ ৰংটো এতিয়া ইয়াত পানী ঢালি এই এতিয়া কলা কলাকৈ ওলাইছে পাছৰ ৰংটো চাই ল'ব আৰু পানীটো ঢালি দিওঁতে ওপৰত আকৌ চাকি হৈছে আৰু কাপোৰটো এনেকৈ কৰি দিওঁ টাইমটো মই এতিয়া গাহৰি দিনা যোগাৰ কৰি এয়া যোগাৰ হৈছে আৰু এইটো দিওঁ বেছিটো মিক্স কৰি ওলাইছে আৰু এয়া ৰংটো চাওক Namam ke kone ke sape gumrak soman manamam tat beng mandum dulu pi benamam ke kone ke sape gumrak soman manamam dak toge gumrak dak dunge gumrak আজি হিমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আকৌ নতুন এটা ভিডিঅ'ত লৈ লগ পামগৈ বাই